হাই ফ্ৰেণ্ডছ, মই জানমণি আপোনালোকৰ ওচৰলৈ আকৌ এটা নতুন ভিডিঅ' আনিছোঁ। ভিডিঅ'টোৰ আমি আজি ফেচবুক, আমাৰ যিটো ফেচবুক হয়, ফেচবুক পেজত আমি কেনেকৈ কাম কৰি ইনকাম ল'ব পাৰোঁ, তাৰ কাৰণে আমি হোৱাটছএপত লিংকটো বনাব লাগে। হোৱাটছএপৰ সৈতে লিংকটো, ফেচবুক পেজটো আমি লিংক কৰিব লাগে। তো সেই লিংকটো আমি কেনেকৈ বনাম বা বনোৱা হয় তাৰ ওপৰতে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আপোনালোকে অকণ স্কিপ নকৰাকৈ ভিডিঅ'টো চাব। যদি আকৌ কিবা বুজি নাপায় তেতিয়াহ'লে মোক মেছেজ কৰিব বা কমেণ্ট কৰিব। যদি ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ, আৰু লগতে বেল আইকনটোও দবাই দিব, মই দিয়া ভিডিঅ' ন'টিফিকেশ্যনটো যাতে আপোনালোকে পায়। তো আমি পোনপ্ৰথমে ফেচবুকত যাব লাগিব। আপোনালোকক প্ৰথমৰ পৰাই দেখুৱাইছোঁ। তো মই লিংক কৰিলোঁ বাৰু। এইটো হয় মোৰ ফেচবুক একাউণ্ট, এইটো মোৰ ফেচবুক একাউণ্ট হয়। তো এতিয়া আমি ফেচবুকটো অ'পেন কৰিম। অ'পেন কৰাৰ লগে লগে এইটো দেখিছেনে, কোণত মোৰ ল'ৰাটো কৃষ্ণৰ ফটো আছে, তাৰ ওচৰতে 3ডাল ডট আছে, দেখিছেনে? 3ডাল, সেই থ্ৰী ডটত চুলোঁ। থ্ৰী ডটত চোৱাৰ লগে লগে এইটো দেখিছেনে, গ্ৰুপ, ৰিড, মাৰ্কেট প্লেচ, মেমৰিজ, পেজ, ফ্ৰেণ্ড, ভিডিঅ', ছেভ। তো আমি পেজত চুইব লাগিব। মোৰ পেজটোত মোৰ ফেচবুক একাউণ্টত জানমণি ডেকা আছে, মই পেজত কিন্তু জানমণি ভূঞা দিছোঁ। তো পেজটো মই চুলোঁ। পেজটো চোৱাৰ লগে লগে এইকণতে আপোনালোকৰ নাম লিখা অপশ্যন আহিব। পেজ এইটো ক্ৰিয়েটটো চুব লাগিব। আপোনালোকে ক্ৰিয়েটটো চুব লাগিব। ক্ৰিয়েটটো চোৱাৰ লগে লগে এইখিনিতে দেখিছেনে, ক্ৰিয়েট টু পেজ। ক্ৰিয়েট টু পেজটোত আপুনি এইটো গেট ষ্টাৰ্ট, দেখিছেনে? এইটো পেজৰ নামটো লিখিব লাগিব। যেনেকৈ মই জানমণি ভূঞা দিছোঁ, ঠিক তেনেকৈ আপোনালোকে কিবা এটা তেনেকৈ চুই দিব। চুই দিয়াৰ লগে লগে নেক্সট কৰিব। নেক্সট কৰাৰ লগে লগে আপোনাৰ পেজটো বনি যাব। মোৰ যিহেতু পেজ আগতীয়াকৈ বনোৱা হৈ আছে, তো আপোনালোকক মই সেইটো কৰি নিদিওঁ, আপোনালোকে কৰি দিব, বুজি পোৱাত সহজ হ'ব। তো এতিয়া মই আকৌ বেক লৈছোঁ। বেক লৈ মোৰ এইটো মই চুই দিলোঁ। এতিয়া মই ইয়াত চোৱাৰ লগে লগে প্ৰমোট হৈ যাব, কাৰণ যিহেতু মোৰ পেজটো লিংক হৈ গ'ল। তো মই ইয়াত নামটো যিটো জে লিখা আছে, তো সেই জেটোত মই চুই দিলোঁ। চুই দিয়াৰ লগে লগে মোৰ এনেকৈ আহিল, দেখিছেনে? এইটো মোৰ ফেচবুকৰ ইয়াতে আহিলে, লিংকটো হৈ আছে যিহেতু। তো ইয়াতে মোক চুইচ অপশ্যনটো আহিলে। তো চুইচ অপশ্যনটোত মই চুই দিলোঁ। চুইচ অপশ্যনটোত চুই দিয়াৰ লগে লগে মোৰ পেজলৈকে গুচি গ'ল। পেজত যোৱাৰ লগে লগে দেখিছেনে, এইবোৰ पुराने जमाने में राजस्थान में। তো মই এতিয়া ইয়াত যিটো মোৰ নাম দেখিছেনে, জে হোৱাটছ অন ইয়'ৰ মাইণ্ড। তো এই জেটোত মই চুই দিলোঁ। জেটোত চোৱাৰ লগে লগে এনেধৰণে আহিছে, হাউ হেল্ডি ইয়'ৰ পেজ, এডেড ষ্টৰি, এনেকৈ আহিছে, দেখিছেনে? তো এইখিনি হাতত যে এইটো এডেড ষ্টৰিৰ তলত দেখিছেনে, মেনেজৰ পোনে পোনে থ্ৰী ডট আছে। তো এই থ্ৰী ডটটোত মই চুই দিম। থ্ৰী ডটত চোৱাৰ লগে লগে ইডিট পেজ ষ্টেটাছ, ইডিট একশ্যন বটম, ৰিচেভ ভিউ এজ, এক্টিভ লগ, মেনেজ প'ষ্ট, মানে এনেকুৱা বিভিন্ন ধৰণৰ আপোনাৰ ওলাইছে। তো এইখিনি হাতত আপোনালোকে চুব নালাগে। এইটো যিটো 3 নম্বৰ ইডিট একশ্যন বটম, এইটো চুই দিব। এইটো চুই দিয়াৰ লগে লগে ইয়াত দেখিছেনে, মোৰ যিহেতু মই এই দুটাত কানেক্ট কৰি থৈ দিছোঁ, তো ইয়াত সেইটো কাৰণে এই দুটা ওলাইছে। এতিয়া আপোনালোকে যিহেতু কানেক্ট কৰা নাই, তো আপোনালোকৰ নোলাবও পাৰে। তো আপোনালোকে ইয়াতে ইডিট বাটন, বাকীবোৰ চিন্তা কৰিব নালাগে, ইডিট বাটনত যাব। ইডিট বাটনত যোৱাৰ লগে লগে বা আপোনালোকৰ মেছেঞ্জাৰ টিক হৈ থাকিব। এইটো যে মই দেখুৱাইছিলোঁ, ইয়াত আপোনালোকৰ মেছেঞ্জাৰটো থাকিব অনুমান। মোৰ যিহেতু প্ৰথম ষ্টাৰ্টিং মেছেঞ্জাৰ আছিলে, তো এইটোৰ মই ইয়াত চুই দিলোঁ। মেছেঞ্জাৰটোত মই আঁতৰাই দিলোঁ। আঁতৰাই দি ইয়াতে মই দিলোঁ হোৱাটছআপটো চিলেক্ট কৰি দিলোঁ। হোৱাটছআপটো চিলেক্ট কৰি দিলোঁ। আৰু যদি কিবা আপুনি ফোন নাম্বাৰ, মই ফোন নাম্বাৰটো চিলেক্ট কৰি দিছোঁ। তো এই দুটা মই চিলেক্ট কৰি দি যিটো চেণ্ড হোৱাটছআপ মেছেজ, তো এইটোত আপোনালোকে
তাৰ তলত এইটো চুই দিয়াৰ লগে লগে এই গ্ৰীণ যিটো ব্লু টিক মাৰ্ক ওলাইছে ন, ৰাইট চিন ওলাইছে, তো সেই ৰাইট চিনটো চুই দিয়াৰ লগে লগে এইটো অট'মেটিক আহিব। তাৰ আগতে এইটো নোলায়, কণ্টেক্ট হোৱাটছআপ একাউণ্টটো নোলায়। যেতিয়া আপুনি ব্লু টিক ৰাইট চিনটো চুব তেতিয়াহে ওলাব। তো সেইটো ওলোৱাৰ লগে লগে আপোনালোকে এইটো এনেকৈ চুই দিব। চুই দিয়াৰ লগে লগে ইয়াতে আপোনাৰ মোৰ ইয়াত যিহেতু হোৱাটছআপ লিংক হৈ আছে, তো সেইটো কাৰণে মোৰ 911টো ওলাইছে, কিন্তু আপোনালোকৰ 911 নোলায়। আপোনালোকে নিজে চিলেক্ট কৰিব লাগিব। এনেকৈ চিলেক্ট কৰিব লাগিব। 355 নে 58 পিছত ইছলেণ্ডৰ পিছত আছে আমাৰ ইণ্ডিয়াৰ হেৰিটো। এইটো দিছে 354 আইচলেণ্ড। তো আমাৰ ইণ্ডিয়াটো এইটো চুই দিব। চুই দিয়াৰ লগে লগে ইয়াতে আপোনাৰ ফোন নাম্বাৰটো দিব। এডিট ইয়ৰ ফোন নাম্বাৰ দিছেনে? ইয়াতে আপোনাৰ ফোন নাম্বাৰটো দিব। ধৰক মোৰ যেনেকৈ 7035155674 তেনেকৈ দিলোঁ, দেখিছেনে? চেণ্ড কোড। তো এনেকৈতো চেণ্ড কোডটো অ'কে কৰি দিয়াৰ লগে লগে আপোনাৰ হোৱাটছএপত পাৰ্টিকুলাৰ আপোনাৰ মেছেজ আহিব। কেনেধৰণে আহিব মই আপোনাক দেখুৱাই দিছোঁ। এয়া দেখিছেনে? মোৰ প্ৰথমটোত মই চাবই নাজানিলোঁ, পিছত আকৌ দ্বিতীয়বাৰ ট্ৰাই কৰিলোঁ যিহেতু, তো এনেধৰণে OTP আহিব। এই OTPটো, এইটো ছেকেণ্ড OTPটো, তো এই OTPটো আপুনি তাত চুই দিয়াৰ লগে লগে ভেৰিফাই কোড বুলি ওলাব নহয়, সেইটো কনফাৰ্ম কৰি দিলে আপোনাৰ হোৱাটছএপৰ সৈতে লিংক হৈ যাব। এতিয়া চাগে আপোনালোকে বুজি পাইছে। এবাৰ কৰিয়ে দিওঁ নেকি মই চেণ্ড কোড। এই দেখিছেনে? 5 ডিজিট কোড। 5 ডিজিট কোড। ইয়াতে ভেৰিফাই নাম্বাৰ আহিব আপোনাৰ। অলপ টাইম লাগে, আপোনালোকে অধৈৰ্য নহ'ব, চাই থাকিব, অলপ সময় ৰ'ব। কোনোবাই মোৰ এই ফাৰ্ষ্টটো আহোঁতেনে বহুত টাইম লাগিল, কিন্তু ছেকেণ্ডটো আহোঁতেনে বেছি টাইম নালাগিলে। কিন্তু এতিয়া অহা নাই এতিয়ালৈকে। আহিলে নেকি? নাই অহা দেখোন। অহা নাই, কিহৰ পৰা অহা নাই, কিন্তু এনেকৈ আহিব আপোনালোকৰ। এইটো চেণ্ডিং কোড তলত দেখিছেনে? অলপমানকৈ ওলাই আছে, এইটো এতিয়া জুম কৰিব নোৱাৰোঁ, মই পিছত আপোনালোকক টিক কৰি দিম। এই চেণ্ডিং কোডটো বন্ধ হ'লে আহি যাব। তো আপুনি সেই পিন কোড নাম্বাৰটো 5 ডিজিট নাম্বাৰটো ইয়াত মাৰি দিলে এতিয়া মই তালৈ যাব নোৱাৰোঁ, যিহেতু আকৌ পিছুৱাই আহিলোঁ। তো সেই কনফাৰ্মটো আপুনি চুই দিলে আপোনাৰ হোৱাটছএপটো লিংক হৈ যাব প্ৰফাইলৰ লগত। এতিয়া চাগে আপোনালোকে বুজি পাইছে। ছাকচেছফুলি বুলি কিবা এটা আহিলে। বাৰে বাৰে কৰি থাকিলে কিবা অসুবিধা হ'ব পাৰে। 1 ইয়াৰ 2 বটন ইয়াত লিখা আছে, কিন্তু আপোনালোকে চাইছে ইউ কেন হেভ 1 or 2 বটন শ্ব' on your page to help people contact your support your link to your website and off।
তো আপোনালোকে এটা या দুটাহে বটন চুজ কৰিব পাৰিব যেনেকৈ মই সেন্ড হোৱাটছএপ মেছেজ আৰু কল সিলেক্ট কৰিছিলোঁ কিন্তু হোৱাটছএপ লিংকটো মই প্ৰথমে ৱেবছাইট লিংকটো মই প্ৰথমে চুজ কৰিছিলোঁ কিন্তু সেইটো দিলে ইয়াত ছাপোৰ্ট নকৰে দিছে ছাপোৰ্ট কৰিব বুলি কিন্তু ছাপোৰ্ট নাই কৰা তো সেইটো কাৰণে মই কল নাম্বাৰটোকে দিলোঁ তো ইমানখিনিলৈকে আপোনালোকে বুজিয়ে পাইছে এইটো যদিও মোৰ এটা কথা মনত ৰাখিব যদিও এইটো মোৰ জানমণি ভূঞা বেলেগ ফেচবুক একাউণ্টৰ গতে দেখুৱাইছে কিন্তু এইটো মোৰ জানমণি ডেকাৰ সৈতেই পেজ হৈ আছে এইটোৰ সৈতে মোৰ জড়িত হৈ আছে কোনো ধৰণৰ ইয়াতে প্ৰব্লেম হোৱা নাই আৰু যেতিয়া আপোনালোকে হোৱাটছএপত লিংক হৈ যাব হোৱাটছএপত লিংক হোৱাৰ লগে লগে কিন্তু আপোনালোকৰ তেতিয়াহে সেইটো আপোনাৰ সেইটো ভিডিঅ' মই বনাম তেতিয়াহে আপোনাৰ এইটো হোৱাটছএপৰ লিংকটো এই বিজনেছ হোৱাটছএপ হ'ব লাগিব তেতিয়াহে আপোনাৰ এই হোৱাটছএপ লিংকৰ মেছেজবোৰ ইয়াত হতে প্ৰমোট কৰিব পাৰিব নহ'লে আপুনি কৰিব নোৱাৰে আজিলৈকে মই ৰাখিছোঁ মোৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ চেষ্টা কৰিম আকৌ আৰু কিছুমান আপোনালোকে নজনা বা বুজি নোপোৱাৰ ভিডিঅ' মই দি আপোনালোকৰ যাতে সহায় হয় তো সেইটো কাৰণে চেষ্টা কৰিম ঠিক আছে এতিয়া ৰাখিছোঁ মোৰ ভিডিঅ'টো চোৱাৰ বাবে আকৌ এবাৰ কৈছোঁ বহুত বহুত ধন্যবাদ আপোনালোক সকলোলৈকে